নমস্কাৰ সাপেখাতি বাসী ৰাইজ মানুহ একদম অগণন ৰাইজ খুব ভাল লাগিছে আপোনালোক সকলোকে দেখি আজিৰ এই সংগীতানুষ্ঠানটিত আপোনালোক আটাইৰে উপস্থিতি পাই সঁচাকৈ খুব ধন্য অনুভৱ কৰিছোঁ পুনতে আটাইলৈ পলমকৈ হ'লেও ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষটি হিয়া ভৰা ওলগ জনাইছোঁ আশা কৰিছোঁ বছৰটি যেন সকলোৰে কুশলে যাওক ঈশ্বৰে সকলোৰে মংগল কৰক কিছু গীত লৈ আহিছোঁ আজি নিশাটি সুন্দৰভাৱে অতিবাহিত কৰিম বুলি ভাবিছোঁ আপোনালোক সকলোৰে সৈতে এতিয়া ইমান বিশাল জনসমুদ্ৰত এটা বিশাল মাত শুনিলে বিৰাট ভাল লাগিব এনে লাগিছে যেন আৰু এটা বিৰাট ডাঙৰ উকি হ'ব পাৰে আমাৰ সাপেখাতি বাসী ৰাইজে বহুত বহুত ধন্যবাদ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই চেগতে আয়োজক সমিতিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এক অনুষ্ঠানত মোক আজি ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে অনুষ্ঠানৰ আজি হাজাৰ হাজাৰ জনতাৰ মাজত বিৰাট ভাল লাগিছে আপোনালোকৰ মৰম আশীষ কামনা কৰিছোঁ গাবলৈ লৈছোঁ গীতটি সকলোৰে সহযোগিতা কামনা কৰি থেংক ইউ পোষ্ট অফিচ হয় পৰ্বতপুৰ জিলা আমাৰ ডিব্ৰুগড় আচ্ছা পিছে কোন জিলাত আছোঁ আমি এই মুহূৰ্তত হা কি বুলি গাম চৰাইদেউ তেনেহ'লে কি বুলি গাব লাগিব জিলা আমাৰ চৰাইদেউ